যোৱাকালি মেট্ৰিকৰ ডিউটি আছিলে সেইকাৰণে ছোৱালী শুই থাকোঁতে সোনকালে স্কুললৈ বুলি ওলাই গ'লোঁ আৰু ছোৱালীয়ে মোক দেখাই নাপালে ৰাতিপুৱা আৰু দেখা নাপালে এনেকুৱা কৰে যেন বহুদিন মোক দেখাই নাই তেনেকুৱা কৰে আহি পোৱাৰ পিছত তাইক লৈ মেলি কেনে এক কাপ ভালদৰে চাহ খাই ল'লোঁ আৰু দিনটোৰ কাৰণে কিবা ভিডিঅ'ই কৰিব নহ'ল ইমান ভাগৰ লাগিলে কিবা তাইৰ লগতে শুই থাকিলোঁ অকল বিস্কুটেদি চাহ খাব নোৱাৰা ঘৰত মানুহ থাকিলে ভাল কিবা নহয় কিবা বস্তু বনাই থাকে মানে ওলাই থাকে খাবৰ কাৰণে বস্তু আৰু আমাৰ ঘৰতো আছে দিয়ক শাহুমা সুদা বিস্কুটেদি চাহ খাব বেয়া পায় নোৱাৰে ময়ো নোৱাৰোঁ কিন্তু মোতকৈ বেছি তেওঁ নোৱাৰে আৰু সেইকাৰণে হেল্ডি কিবা এটা বনাব চেষ্টা কৰিছে আৰু এইখিনি ৰখি আছে অকল মোৰ কাৰণে ৰাতি 10টা বাজিছে এতিয়া মোৰ কাৰণে ৰখি আছে কাৰণ মই ছোৱালীক খুৱাই ধুৱাই আজৰি হৈ মেলি ভিডিঅ'টো কৰিম সেইকাৰণে ৰখি ভিডিঅ'ত দেখাৰ দৰে যেনেকৈ গাজৰখিনি একদম ধুনীয়াকৈ পানীটো শুকুৱাই লৈ তাত পিঠাগুড়িখিনি দিছে তাতে 1 চামুচ ঘিউ দিছে তাৰপিছতে নাৰিকলৰ অকণমান গুড়ি আছিলে কিনিবও পাই ঘৰত বনাই থৈছিলে সেই দিছে দি মেলি কিনে ধুনীয়াকৈ ভাজি গুড়খিনি গলি যোৱাৰ পিছত এনেকৈ লাড়ু বনাইছে আৰু এইটো লাড়ু কিন্তু বহুত হেল্ডি হয় দেই